welcome back to my YouTube channel আৰু সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। বাৰু মই বনাবলৈ লৈছো মাশৰুম মানে কাঠফুলা বুলি কওঁতে কিন্তু আপোনালোকে ভয় নাখাব। এইটো হৈছে ঘৰতে বনোৱা কাঠফুলা আৰু ভাবিলো যে ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেতিয়াবা আপোনালোকেও বনাই চাব পাৰে, একেবাৰে সিম্পল হয় আৰু খাবলৈও বহুত টেষ্টি হয়। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাশৰুমৰ চব্জিটোৰ কাৰণে আমি লৈছোঁ প্ৰায় আধা কেজি মাশৰুম, লগতে আমি আলু সিজাই লৈছোঁ আৰু পিঁয়াজ আদা নহৰু পেষ্ট লৈছোঁ আৰু লগতে দুটা বিলাহী আৰু গাৰ্নিচিঙৰ কাৰণে অকণমান ধনিয়া লৈছোঁ। প্ৰথমতে আমি মাশৰুমখিনি প্ৰায় 10 মিনিটৰ কাৰণে উতলা পানীত অকণমান সিজাই ল'ম। প্ৰথমতে কেৰাহীত তেল দি দিছোঁ, তাৰপিছত আমি এই পেষ্টখিনি ইয়াত দি দিম। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত আমি ইয়াত অকণমান হালধি এড কৰিম, লগতে অকণমান মছলা এড কৰিম। ইয়াত অকণমান জলকীয়া গুড়ি, ধনিয়া, অকণমান গৰম মছলা আৰু অকণমান জিৰা পাউডাৰ দি দিছোঁ আৰু এইখিনি ভালদৰে অলপ সময় লৰাই থাকিম। এতিয়া আমি ইয়াত বিলাহীখিনি দি দিম আৰু এইখিনি প্ৰায় 10 মিনিটমান সময় ভালদৰে ভজালৈকে লৰাই থাকিম। বিলাহীখিনি ভালদৰে সিজি গ'ল আৰু আমি ইয়াত এতিয়া আলুখিনি দি দিওঁ। লগতে আমি সিজাই থোৱা মাশৰুমখিনিও ইয়াত প্ৰায় 10-15 মিনিটৰ কাৰণে ভাজি থাকিম। এতিয়া এইখিনি প্ৰায় হৈয়ে গৈছে। আপোনালোকে যদি ভাবে ড্ৰাই কৰি খাওঁ তেতিয়াহ'লে এনেকৈও খাব পাৰে, কিন্তু আমি অকণমান গ্ৰেভি কৰিম বুলি ভাবিছোঁ, সেইকাৰণে ইয়াত অকণমান পানী এড কৰি দিম। এতিয়া এইখিনি প্ৰায় হৈয়ে গ'ল। ইয়াত এতিয়া আমি সোৱাদ অনুসৰি নিমখ দি দিম আৰু পাত্ৰ এটালৈ কাঢ়ি ল'ম। ফ্ৰেণ্ডছ, আজি মাশৰুমৰ ৰেচিপিটোৰ ফাইনেল লুক হ'ল এইটো। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। আজি মোৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালেনে বাৰু? যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। থেংক ইউ ছ' মাছ। বাই।